আপোনালোকক শুভেচ্ছা যাচিছোঁ গুড মৰ্নিং ৰাইজৰ এই যেটো সঁহাৰি এটো খুব একসেপ্টেবল আৰু খুব ভাল যেহেতু আমি এজ এ টিম হিসাবে প্ৰাইমাৰী লেভেল ব্লক লেভেল আৰু ডিস্ট্ৰিক্ট লেভেলৰ লিডাৰসকলক লৈ পেলাই গাঁৱে গাঁৱে ঘূৰিছে ঘৰে ঘৰে সোমাইছে সকলোৱে তাইতে ওয়েলকাম কৰিছে আৰু এটা বিপিএফৰ এটা ঢৌ আহি গৈছে যেটো হাগ্ৰামা ছাৰৰ যেটো লিডাৰশ্বিপ এতিয়া আকৌ আনিবৰ কাৰণে সকলোৱে ৰাইজে তৈয়াৰী হৈ আছে ইলেকশ্যনটোহে এতিয়া কেতিয়া আহে বাট চাই আছে এটো কাৰণে ময়ো খুব ভাল লাগিছে বনৰগাঁৱত 9 নং বনৰগাঁৱত এজন টিকেটৰ দাবিদাৰ হিচাপে মোক নিশ্চিত বুলি ভাবি লৈছো নে ৰাইজ গাঁৱে গাঁৱে যেটো ঘূৰি পেলাই দেখা পালো প্ৰাইমাৰী লেভেলত আমাৰ যেটো কৰ্মকৰ্তা সকল আছে ব্লক লেভেলৰ কৰ্মকৰ্তা সকলে আছে একেটা লগত ঘূৰাত আমি গম পালো ৰাইজে মোক সবে বিচাৰিছে আৰু এইটো যদি চাই নে মই পোৱাটো কাটাম আৰু এটো কাৰণে আমাৰ হাই কমান্ডৰ পৰাও গাঁৱে গাঁৱে ঘূৰি পেলাই এতিয়াৰ পৰাই কেম্পেইন কৰাৰ কাৰণে ৰাইজৰ লগত মিলি পেলাই কাম কৰাৰ কাৰণে মোক নিৰ্দেশ দিছে এই হিচাপত পৰা মই যে টিকেট পাব এইটো 100% কাটাম একচুয়ালি বিজেপি কবলত নাই আমাৰ ভাইটি ৰাজীৱ কুমাৰ ব্ৰহ্ম তেখেত বিপিএফ হৈ পেলাইহে জিতি গৈছে এটো আমি কব নোৱাৰে এটো বিজেপি কবলত আছে বোলে এতিয়াও বিপিএফ কবলতে আছে আৰু এই যেটো ৰাইজৰ হোৱাৰি এতিয়াও বিপিএফ হিচাপে আছে কাৰণ আমাৰ হাগ্ৰামা ছাৰ এটা আজিৰ দিনত এটা ব্ৰিটিছৰ মডেল নিচিনা হৈ গ'ল এই কাৰণে হাগ্ৰামাৰ ছাৰৰ বেছতে বা বিপিএফৰ বেছতে আমি আৰামছে জিকি আহিব আৰু ইয়াত কোনো বিজেপিৰ কোনো প্ৰভাৱ নাই বিজেপি আপোনালোকে গাঁৱে ভূঞে যাই চাওক তেনেকুৱা নাই এটো কাৰণে বিজেপিৰ প্ৰভাৱ আমাৰ ইয়াত একো নপৰে